বিহু বা পূজা বুলি ক'লে আমি যে মহিলাসকলে মেখেলা চাদৰযোৰ মেৰিয়াই লওঁ, এই ল'ৰাখিনিয়ে বাৰু ধুতিখন পিন্ধি আহিব পাৰে নে নোৱাৰে কওকচোন? হা? বা জাতীয় পোছাক এযোৰ পিন্ধি আহিব পাৰে নে নোৱাৰে? নিপিন্ধে। ল'ৰাবিলাকে কি পিন্ধে? মই কওঁ নেকি কি পিন্ধে? ক'ব লাগিব, মহিলাসকলে মোক ক'বলৈ ক'লেহে ক'ম মই। জিন্স পেণ্ট পিন্ধে, জিন্স পেণ্ট, পটলুম। সেইটো তিনিবিধ। মই এতিয়ালৈকে তিনিবিধ দেখিছোঁ। এবিধ হৈছে হেৰি থকা পেণ্ট, এতিয়া মানে টাইটৰ কোমলৈকে খোজ এনেকুৱা ফেৰেক হৈ যায়, এনেকুৱা খোজ একদম। বিশেষকৈ বডি বিল্ডিং কৰে যে, এতিয়া হেৰি থকা বুলি মই নাম দিছোঁ। হেৰিটো কিন্তু মই ৰাজহুৱাকৈ ক'ব নোৱাৰিম দেই, কেতিয়াবা লগ পালে অকলে ক'ম বাৰু। এই বাইকত উঠাৰ সময়ত এইখিনিতে লাহেকৈ অকণমান টানিবলৈ উঠে, চিলাই একেবাৰে পেৰেককৈ যায়। আকৌ এবিধ হৈছে ছাছপেন্স পেণ্ট। ছাছপেন্স পেণ্ট কিয় দিছোঁ নাম মই? কঁকালৰ জোখ হৈছে 30। দোকানত গৈ পেণ্ট কিনিব 32 বা 34। তেতিয়া পেণ্টটো ইমান মানত ওলমি থাকে আৰু খোজ এইৰকম একেবাৰে। এইৰকম খোজ, কি চাব একদম এই খোজ আৰু। পিছফালৰ পৰা দেখিলে এনেকুৱা লাগে যে পেণ্টটো এই সৰি পৰিব, ধৰি দাঙি দিম। আৰে নিজেও মাজে মাজে অকণমান আগুৱাই গৈ পেণ্টটো এনেকৈ দিয়ে। আৰে পেণ্টটো যদি দাঙিয়ে থাকিব লাগে, নিজৰ কঁকালৰ জোখৰ পেণ্ট কিনিলে হ'ল, হয় নে নহয় কওক? আৰু যদি সেইটো পিন্ধি কেনেবাকে মাটিত বহি দিলে সৰ্বনাশ আৰু চাব নোৱাৰে। আকৌ মাজতে এবিধ ওলাইছিলে ভাঙৰ চিলিমৰ নিচিনা পেণ্টটো, এইখিনি ফুলা তলটো চেপা। ভগৱানৰ কৃপাত সেইটো যেনিবা বন্ধ হ'ল। এতিয়া এইখিনি পোৱাৰ পিছত মই মঞ্চৰ পৰা যেতিয়া নামি যাম, মোক ধৰিব নহয় হেঁচা মাৰি। বাইদেউ বোলে আপুনি বোলে আমাৰ দুখে দেখে, এই ছোৱালীবিলাকে যে চুটি চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰে আপুনি নেদেখে। হা? হয় বুলি মাত লগাইছে পিছফালৰ পৰা, দেখিছে? ধৰিব মই নামি গ'লে। এতিয়া মোৰ গাত কি দুখ কওকচোন, ছোৱালীৰ গাত কি দুখ? এই য'ত ফুটৰ ঘাই এই ল'ৰাবিলাকে য'ত ফুটৰ ঘাই, কিয় জানেনে? এই বিহুৰ নামত আগতে গাই থৈছে, কি বুলি গাইছে? অকলি যৌবনদৈ, মাৰ কবি গৈ, পাতত লগে পালে জুই বুলিবলৈ, মেখেলা পিন্ধিলে, লাগে বুঢ়ী, ভৰত চিলাই লবি, চুটি কৰি। বাপেকে গাইছিলেনে? ছোৱালীও কম একা চব কাটি চুটি কৰি পেলালে বাপেকে। এতিয়া ল'ৰাৰ গাত দুখ নে ছোৱালীৰ গাত দুখ? ল'ৰাৰ গাত দুখ। কিন্তু ছোৱালীৰ গাত দুখ আছে। ছোৱালীৰ গাত দুখটো কি হ'ল? মাক বাপেকে ঘৰত বিচনাত এই মেট্ৰেছ, তুলি বা চফা দিয়া নাই। বাইকৰ পিছফালে কি চাব? এটাৰ পিঠিত একেবাৰে হাউলি যাব একেবাৰে। শুবলৈ ঘৰত মাক বাপেকে বিচনা দিয়া নাইতো, ল'ৰাৰ পিঠিত বাগৰি গ'লেহে হয় একেবাৰে। সংসাৰখনৰ কথা গমেই নাপায়, কোন ক'ত আছে বিখ্যাত। বেটিয়ে গমেই নাপায় যে আগত বহি থকাজনে আকৌ ধুনীয়া ছোৱালী এজনী চাই পেলাই ঘূৰি ঘূৰি চাই গৈছে। চাই নে নাচায়? চাইনে? মতা মানুহৰ এই স্বভাৱ, চুলি পকি সৰি টপা